Hello everyone, Food in Kitchenor অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। যদি ভাল পায় প্লিজ লাইক কৰিব ভিডিঅ'টো আৰু আমাৰ চেনেলটো যদি পোনপ্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক ৰেচিপিলৈ আগবাঢ়োঁ। এতিয়া এই ৰেচিপিটোৰ কাৰণে মই সৰু সৰু মাছ লৈছোঁ। পিঁয়াজ, আলু, বিলাহী, আদা নহৰু, বুটৰ দালি কেইটামান তিয়াই থৈ বইল কৰি ল'লোঁ আৰু কেইখিলামান লাই পাত আৰু কেইটামান জলকীয়া। এতিয়া কেৰাহীখনত মাছকেইটা ভাজি ল'ম আৰু গোটেইকেইটা মাছ ভালকৈ ইলুটি খিলুটি কৰি ভাজি লোৱাৰ পিছত আমি বাকীখিনি বনাম। এয়া মোৰ মাছ ভাজা হৈ গৈছে। এতিয়া বাকী ৰৈ যোৱা তেলতে মই গোটা জিৰাকেইটা দি দিম আৰু গোটা জিৰাখিনি ফুটি উঠিলে ইয়াত পিঁয়াজখিনি দি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই আদা নহৰুৰ পেষ্টটো আৰু কেঁচা জলকীয়া কেইটা দি দিম আৰু আদা নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে অলপ সময় ভাজি থাকিম। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ হালধি পাউডাৰ দি দিলোঁ আৰু এইখিনি এতিয়া ভালকৈ এবাৰ মিক্স কৰি ল'ম। এতিয়া ইয়াতে মই লাই পাতখিনি দি দিছোঁ আৰু লগতে আলুকেইটাও দি দিম আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিম। দি লৈ এইখিনি ভালকৈ মিক্স কৰি 5 মিনিট সময় ভাজি ল'ম। এতিয়া ইয়াতে সিজাই লোৱা বুটৰ দালিখিনি দি দিম আৰু এইখিনি এবাৰ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত 5 পৰা 7 মিনিট সময় আকৌ এবাৰ ভাজি ল'ম। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় সিজি যোৱালৈকে ভাজি থাকিব লাগিব। এইখিনি ভাজা হৈ গৈছে। মই বিলাহীখিনি অকণমান ভাঙি দিছোঁ যাতে চব্জিখনত ভালকৈ মিহলি হৈ যায় আৰু ইয়াতে এতিয়া মই পানী দিম। তৰকাৰীখনত মই গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ। গৰম পানী দিলে ভাল, তৰকাৰীখন খাবলৈ সোৱাদ হয়। এয়া মই গৰম পানী দি দিলোঁ আৰু এইখিনি অলপ সময় এতিয়া উতলিবলৈ দিম। এনেকৈ প্ৰায় মই 5 মিনিটমান সময় উতল আহিবলৈ দিলোঁ আৰু এতিয়া ইয়াতে মই মাছকেইটা দি দিম আৰু মাছখিনি দিয়াৰ পিছত প্ৰায় 10 মিনিটমান সময় এইখিনি আকৌ এবাৰ উতলাই ল'ম। এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গৈছে। আপোনালোকে যদি এনেকৈ বুট দালিৰ লগত লাই শাক দি মাছৰ আঞ্জা খোৱা নাই, এবাৰ প্লিজ বনাই খাই চাবচোন আৰু তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এয়া আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু গৰমে গৰমে ভাতৰ লগত খাই চাব, খুব ভাল লাগে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।